চিন্তা নকৰিব দাদা মই মোৰ মায়াবী শক্তিৰে পৃথিৱীৰ সত্যজাত এটি এটি শিশুক মোৰ বিদ্যুগ্ধ পান কৰাই ইয়াত এখন কোনোবা লক্ষ্মী দেউতা মাত ককা ককাই হওক এইবাৰ চকু মেলি চাবা আৰু দেই এইবাৰ চকু মেলি চাবা যি লাগে সকলো দিম ককাই এইবাৰ কিন্তু চকু মেলি চাবা কেঁচা তামোল পনীয়া এই ৰামধন ধুনীয়া পদূলিতে ৰৈ আছে ধুনীয়া এজনী তই তোৰ মায়াবী শক্তিৰে মোৰ প্ৰাণবৈৰিক বিচাৰি উলিয়াই চলে বলে কিম্বা কৌশলে তাক বধ কৰিব লাগে দাদা আৰু শুন পুতনা তই যদি মোৰ প্ৰাণবৈৰিক বধ কৰিব পাৰ তেনেহ'লে মথুৰাৰ অৰ্ধৰাজ্য মই তোক কৰিম প্ৰদান দাদা আপুনি কোনো চিন্তা নকৰিব দাদা মই মোৰ মায়াবী শক্তিৰে পৃথিৱীৰ সত্যজাত এটি এটি শিশুক মোৰ বিদ্যুগ্ধ পান কৰাই হত্যা কৰিম আৰু দাদা তেতিয়া আপুনি হ'ব নিষ্কণ্টক অজৰ অমৰ সুন্দৰ পুতনা যা যা তই তোৰ নিজ কৰ্তব্য গ্ৰহণ কিন্তু পুতনা দাদা যোৱাৰ আগতে তোৰ সেই ভুৱন মোহিনী ৰূপ এবাৰ এই কংসই প্ৰত্যক্ষ কৰিব খোজে পুতনা দাদা দেখুৱ তোৰ সেই মোহন মোহিনী ৰূপ প্ৰত্যক্ষ কৰিব খোজো মই খন্তেক ধৈৰ্য ধৰা দাদা মই মোৰ মায়াবী শক্তিৰে এতিয়াই আপোনাক দেখুৱাই আছো মোৰ মোহিনী ৰূপ সুন্দৰ সুন্দৰ পুতনা যা যা তই নকৰি পলম তোৰ এই ৰূপ লাৱণ্যৰ প্ৰভাৱ খটুৱাই মোৰ প্ৰাণবৈৰিক বিচাৰি উলিয়াই চলে বলে কিম্বা কৌশলে বধ কৰ যা যা শুভ কামত তই অগ্ৰসৰ কৈছো দাদা যাই হে
ইয়াতে হ'বলৈ হ'লে মই বলিয়া হ'ব লাগিব তেৰি কোনোবা ইয়াত এখন কোনোবা লক্ষ্মী দেউতা মাত ককা ককাই হওক এইবাৰ চকু মেলি চাবা আৰু দেই এইবাৰ চকু মেলি চাবা যি লাগে সকলো দিম ককাই এইবাৰ কিন্তু চকু মেলি চাবা কেঁচা তামোল পনীয়া এই ৰামধন ধুনীয়া পদূলিতে ৰৈ আছে ধুনীয়া এজনী তিৰোতাই বোলো ঘৰত আপুনি নন্দৰাজ নেকি নহয় নহয় মই নন্দৰাজৰ লগুৱা লিখনৰ পৰা আৰম্ভ কৰি দুৱৰী পোহৰী অনুচৰ বিষকৰ চন্দ্ৰবেন্দ্ৰ আটাইকেইটা হয় নেকি হয় এই পিছে হেৰি নহয় এই আপোনাক চিনি নাপালোঁ মই সেই যমুনা ইপাৰৰ খুব ভাল হেৰি নহয় পিছে ঘৰত কোন কেনেকৈ আছে বাৰু মোৰ ঘৰত আই পিতাই আৰু মই আছোঁ খুব সুন্দৰ মোৰ কাষ পিছ কিছু নথকা মানুহ নহয় খুব সুন্দৰ হৈছে পিছে হেৰি নহয় বিয়া বাৰু হ'লনে নাই হোৱা মই অবিবাহিত আৰু সুন্দৰ ককাই চকু মেলি চাবা আৰু দেই মই ৰামধন কোনোবাই দেখিব হেৰি নহয় শুনিছোঁ মই আপোনালোকৰ ঘৰত বোলে ধুনীয়া পুত্ৰ ল'ৰা এটি জন্ম হৈছে মোক এবাৰ চাবলৈ দিব নেকি নিশ্চয় কিয় নিদিম আপুনি এইডোখৰতে ৰখ মই এই গ'লোঁ আৰু এই আহিলোঁ মই আই কেতিয়া মাতি দিছোঁ আপুনি কিন্তু নাযাব দেই ঠিক আছে হেৰি নহয় শুনকচোন আপুনি কিন্তু খাই বৈ যাব দেই হ'ব বাৰু মই সেই যমুনা ইপাৰৰ আই শুনিছোঁ আইও দেহি ইমান মৰম লগা ল'ৰা মোক একোটা ল'বলৈ দিব নি লোৱা ইয়াক ল'বলৈ সকলোৱে ইচ্ছা কৰে লোৱা আহা বাছা মোৰ কাষলৈ আহা তুমি লোৱা মই অকণমান ভিতৰৰ পৰা আহোঁ দেই হ'ব
ঐ এইজনী আকৌ কেনি গ'লগৈ চে তেৰি ক'তো নাই দেখোন হা কানু 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 এজনী ৰাক্ষসী